সৰুপথাৰত সাহিত্যৰ জুহাল আৰু ৰদালি প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত। যোৱা 20 মাৰ্চ তাৰিখে সৰুপথাৰ মহাবিদ্যালয়ৰ আলোচনা কক্ষত সাহিত্যৰ জুহাল ৰদালি প্ৰকাশন তথা সৰুপথাৰ শিক্ষক সমাজৰ উদ্যোগত গাৰ্ভিঞ্জপূৰ্ণ পৰিৱেশৰ মাজেৰে এক গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হৈ যায়। সৰুপথাৰ অঞ্চলৰ বিশিষ্ট ব্যক্তি তথা সমাজসেৱক মহেশ্বৰ বসুমতাৰীয়ে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাৰ প্ৰথম কাৰ্যসূচী হিচাপে নবীন বৰদলৈ কলেজৰ সহকাৰী অধ্যাপক ডক্টৰ হিমান্ত প্ৰতিম বৰগোহাঁইৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে গ্ৰন্থ উন্মোচনী সভাৰ শুভাৰম্ভণি কৰা হয়। সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা বিভিন্ন সামাজিক মাধ্যমৰ যোগেৰে অসমীয়া সাহিত্যৰ চৰ্চা এক মহৎ প্ৰচাৰ আৰু প্ৰকাশৰ উদ্দেশ্যৰে গঢ়ি তোলা সাহিত্যৰ জুহাল নামৰ অনুষ্ঠানটিৰ মুখ্য প্ৰকাশক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন আৰু নিৰুদ দত্তৰ দ্বাৰা সম্পাদিত জুহালৰ কবিতা নামৰ এখনি কাব্য গ্ৰন্থ উন্মোচন কৰা হয়। উক্ত গ্ৰন্থখনি শুভ উন্মোচন কৰে সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা মণিপ্ৰভা বৰাই। ইয়াৰ লগতে কাৰ্বি আংলং জিলাৰ এগৰাকী উদীয়মান কবি কৌস্তভ খাউণ্ডৰ দ্বাৰা ৰচিত সোণাৰু ফুলবোৰ নুফুলা হ'লে ভাল আছিল মোৰ আপোন চহৰত নামক আন এখনি কবিতা পুথি সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ ডক্টৰ প্ৰশান্ত কুমাৰ চাহুৰ দ্বাৰা শুভ উন্মোচন কৰা হয়। গ্ৰন্থ উন্মোচনী সভাৰ লগত সংগতি ৰাখি ফাগুনৰ বা লগা কবিতা নামৰ এখনি কবিতা পাঠৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয়। ধনশিৰি মহকুমা কবি সন্মিলনৰ সভাপতি দিলীপ কুমাৰ সঞ্চালনা কৰা উক্ত কবিতা পাঠৰ অনুষ্ঠানত সৰুপথাৰৰ অঞ্চলৰ উপৰি গুৱাহাটী, জখলাবন্ধা, ফৰকাটিং, কমৰাবন্ধা, কাৰ্বি আংলং, তিনিচুকীয়াকে আদি কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা বহুকেইজন নবীন আৰু প্ৰবীণ কবিয়ে কবিতা পাঠ কৰি উপস্থিত ৰাইজৰ মনবোৰ উৎফুল্লিত কৰি তোলে। ইয়াৰ লগতে উল্লেখ কৰা উচিত হ'ব যে সৰুপথাৰ অঞ্চলৰ বহুকেইগৰাকী শিশুৱে পৰিৱেশন কৰা বাৰেবৰণীয়া বিভিন্ন গীত মাত আৰু নৃত্য অনুষ্ঠানটিত সোণত সুৱগা চৰায়। সভাৰ শেষত অ মোৰ আপোনাৰ দেশ শীৰ্ষক অসম সংগীতেৰে গ্ৰন্থ উন্মোচনী সভাখনিৰ সামৰণি মাৰে। বিগত কোভিড মহামাৰীয়ে সমগ্ৰ গোটেই বিশ্বখনক বিধ্বস্ত কৰি থৈ গৈছিল, কিন্তু মই ভাবোঁ কোভিড মহামাৰীৰ কিছুমান যোগাত্মক দিশো আছিল। বিশেষত মই নিজে যিটো ক্ষেত্ৰৰ লগত জড়িত যে মই এজন অধ্যাপক হিচাপে কোভিড মহামাৰীয়ে যিখিনি নতুন ক্ষেত্ৰ উন্মোচন কৰিছিলে দেখা পাইছিলোঁ যে অনলাইন ব্যৱস্থাটো ছাত্ৰ ছাত্ৰীসকলে তথ্য প্ৰযুক্তি আৰু অনলাইন শিক্ষাদানৰ লগত জড়িত হৈছিল এক। দ্বিতীয়তে সাহিত্য চৰ্চাৰ ক্ষেত্ৰত মই ভাবোঁ এই কোভিড মহামাৰীয়ে এটা নতুন দিগন্ত উন্মোচন কৰিলে যে কিছুমান ফেচবুক অনলাইন গোট বা গ্ৰুপ গঠন হ'ল। আমিও সেই দিশৰ লগত সংগতি ৰাখি এটা গোট গঠন কৰিছিলোঁ সাহিত্যৰ জুহাল। আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সাহিত্যৰ জুহালে কেৱল অসমৰ প্ৰেক্ষাপটত নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা অতি মান্য গোট হিচাপে পৰিগণিত হৈছে। আমি সময়ে সময়ে কিছুমান বিদ্যায়তনিক দিশত বা সামাজিক উন্নয়নৰ দিশত কিছুমান আমি লাইভ অনুষ্ঠান অনুষ্ঠিত কৰোঁ। সেই লাইভ অনুষ্ঠানসমূহ খুব জনপ্ৰিয় হৈছে, ছাত্ৰ ছাত্ৰীসকল উপকৃত হৈছে। তাৰ উপৰিও সাহিত্যৰ লগত জড়িত সাহিত্য চৰ্চা কৰা ব্যক্তিসকল উপকৃত হৈছে। আজি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সাহিত্যৰ জুহালৰ দ্বাৰা প্ৰকাশিত এখন 58গৰাকী কবিৰ কবিতাৰে সমৃদ্ধ জুহালৰ কবিতা শীৰ্ষক এখনি কাব্যগ্ৰন্থ আজি আমি উন্মোচন কৰিছোঁ। আৰু এই সাহিত্যৰ জুহালৰ কবিতা গ্ৰন্থখন উন্মোচনৰ লগত সংগতি ৰাখি আমাৰ এগৰাকী কবি সাহিত্যৰ জুহালৰ কবি কৌস্তভ খাউণ্ডৰ এখন কাব্যগ্ৰন্থ আমি উন্মোচন কৰিছোঁ। লগতে এই গ্ৰন্থ উন্মোচনৰ লগত সংগতি ৰাখি আমি ফাগুনৰ বা লগা শীৰ্ষক এটি কবিতা অনুষ্ঠান আয়োজন কৰিছোঁ। খুব ভাল লাগিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কবি সাহিত্যিক আহিছে, ডিগবৈৰ পৰা, গুৱাহাটীৰ পৰা, তিনিচুকীয়াৰ পৰা, গোলাঘাটৰ পৰা, যোৰহাটৰ পৰা সকলোৱে আহিছে। ধনশিৰি মহকুমাৰ সাহিত্যৰসিক সাহিত্য চৰ্চাকাৰীসকল আহি আজি ইয়াত উবৰি খাই পৰিছেহি। গতিকে মই ভাবোঁ আজিৰ এই অনুষ্ঠানটোৱে এটা বাৰ্তা প্ৰেৰণ কৰিছে। আজিৰ অনুষ্ঠানটোৱে আমাৰ যুৱক যুৱতীসকলক উদ্বুদ্ধ কৰিব সাহিত্য চৰ্চাৰ প্ৰতি। আমাৰ কেৱল যুৱক যুৱতী নহয়, সাহিত্য চৰ্চা কৰা সকলোকে আজি মই ভাবোঁ অনুপ্ৰাণিত কৰিব। আৰু এটা কথা মই নিজে অনুভৱ কৰোঁ যে এই সময় খুব দুখ সময়। কোভিড মহামাৰীয়ে আমাৰ শিক্ষা ব্যৱস্থাত যথেষ্ট ক্ষতি কৰিলে। আমাৰ যুৱক যুৱতীসকল, ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে। নিজে মই এজন অধ্যাপক হিচাপে পৰীক্ষা হলত থাকি দেখিছোঁ ল'ৰা ছোৱালীয়ে আজি পঢ়িবলৈ মন নকৰা হ'ল, পৰীক্ষা বেয়া কৰিছে বহুত ল'ৰা ছোৱালীয়ে। তাৰমানে গতিকে এই ল'ৰা ছোৱালী বিপদগামী ল'ৰা ছোৱালীবোৰক আমি উভতাই আনিবৰ কাৰণে মই ভাবোঁ এনেকুৱা অনলাইন সাহিত্য চৰ্চাৰ গোটসমূহৰ ভূমিকা আছে। গতিকে আমি চাওক, আপোনালোক আমি সকলোৱে মিলি
আমি সাহিত্য চৰ্চাৰ এটা পৰিৱেশ সৃষ্টি কৰোঁ আৰু অসমীয়া ভাষা সাহিত্যক আমি বিশ্ব দৰবাৰলৈ আগুৱাই লৈ যাওঁ। মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে শুভকামনা জনাইছোঁ। ধন্যবাদ। কবিতা পুথিখন একান্ত পাঠকক উদ্দেশ্য কৰি লিখিছোঁ এনে নহয়। কবিতাখিনি মোৰ নিজৰ ব্যক্তিগত অনুভৱ, বিষাদ, আনন্দ এই সকলোবোৰ নিহিত হৈ আছে। পাঠকে মোৰ কবিতা পুথিখন পঢ়িলে কবিতাৰ সুৰটো নিশ্চয় উপলব্ধি কৰিব পাৰিব। এই ক্ষেত্ৰত মই মাজুলীক লৈ ধৰক এটা কবিতা লিখিছোঁ। সেই কবিতাটোত মই মাজুলীৰ পাঠকসকলে পঢ়িব সেই উদ্দেশ্যে লিখা নাই। মাজুলীখনক মই খুব ভাল পাওঁ। মাজুলী এটা অসমৰ অনুষ্ঠানস্বৰূপ। গতিকে মোৰ উপলব্ধিত বা অনুভৱত যিটো পাইছোঁ তাক লৈ মই এটা কবিতা ৰচনা কৰিছোঁ। ঠিক তেনেদৰেই মোৰ কবিতাসমূহত বিভিন্ন ধৰণৰ বিষয়ক মই লৈ কবিতা ৰচনা কৰাৰ প্ৰয়াস কৰিছোঁ। পাঠকসকলে আদৰি ল'লে মই নিশ্চয় সুখী হ'ম।